Hey guys, আজি মই আপোনালোকৰ বাবে jika masor tengar এক সুস্বাদু ব্যঞ্জন লৈ আহিছো। তাৰ বাবে মই jika আৰু এটা মিডিয়াম সাইজৰ আলু কাটি লৈছো। লগত আছে এটা মিডিয়াম সাইজৰ পিয়াজ, দুটা কেঁচা জলকীয়া, নেমু আৰু লগত 3 পিস মাছত মই নিমখ হালধি সানি লৈছো। আৰু এয়া মাছ কেইপিস মই গৰম তেলত অলপ সময় ভাজি লম। এই আঞ্জাখন বনাবৰ বাবে মই 3 পিস ৰৌ মাছ ব্যৱহাৰ কৰিছো। এয়া মাছ কেইপিস অকনমান ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত এখন প্লেটত কাঢ়ি থৈ দিম। এতিয়া মই তাতে কাটি থোৱা পিয়াজ আৰু জলকীয়া কেইটা দি জোখমতে হালধি দি অকনমান লৰাই দিম। ইয়াতে মই কোনো ধৰণৰ বেলেগ মছলা ব্যৱহাৰ নকৰো। এতিয়া মই তাতে কাটি থোৱা আলু কেইডোখৰ দি অলপ সময় ভাজি লম। তাৰ পিছত কাটি থোৱা জিকাখিনিও দি দিম। আৰু আন্দাজ মতে নিমখ দি অকনমান লৰাই ঢাকন দি থৈ দিম। এয়া জিকা আৰু আলুখিনি অকনমান লৰাই দি সিজিবৰ বাবে মই পুনৰ ঢাকন দি থৈ দিম। এতিয়া জোখমতে পানী দি উতল অহাৰ পিছত তাতে মই মাছ কেইপিস দি দিম। এতিয়া মই কেইডোখৰমান আলু অকনমান ভাঙি দিম যাতে জোলকণ খাবলৈ সোৱাদযুক্ত হয়। আৰু একেবাৰে শেষত মই কাটি থোৱা নেমুৰ ৰস অকণ চেপি দিম। এয়া আমাৰ মাছৰ জোল প্ৰায় হৈ গৈছে। এয়া আমাৰ জিকা মাছৰ টেঙা গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পৰাকৈ প্ৰস্তুত হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। ৰেচিপিটো যদি ভাল লাগিলে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকে। ধন্যবাদ।